চ' গাইজ আজি তেজপুৰ আহি থকা অৱস্থাত মাছ ৰাস্তাত এজন হাতী বাপুক দেখা পালোঁ। চ' আমি ৰৈ দিলোঁ, ৰৈ পেলাই আমি অলপ তেখেতক খাবলৈ কিবা এটা দিলোঁ। আমি গৈ আছোঁ বৰ্তমান ঢেকীয়াজুলিৰ পৰা প্ৰায় 15 কিলোমিটাৰ ভিতৰত কনকা ৰিচৰ্ট। চ' এই ৰিচৰ্টখনত কেনেকুৱানো কি আছে তাকে চাওঁ আহক। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পামহি আৰু অলপ আছে। তই চুইমিং শ্বুট ল'বি নে নল? তোমাক লাইভ মানে ৰোষ্ট হৈছে আজি। এটা এখন দোকান চাই লাগিব দেই। এইখন কি চুইমিং শ্বুট পোৱা যাব নেকি? নাই ন চুইমিং শ্বুট, स्विमिंग वाला सूट मिलेगा क्या? नहीं मिलेगा। वो इसके लिए एक स्विमिंग सूट चाहिए था। सो स्विमिंग सूट পোৱা নাই, গতিকে এতিয়া হাফ পেণ্ট চাই আছে। ফাইনালি আমি কনকা পালোহি। এন্ট্ৰি কৰিব লাগিব। কৰিম বুকিং কৰা নাই। পাৰ্কিংটো চিধা ভিতৰত লৈ যাব, তাৰ পৰা ওচৰৰ কাৰণে চিধা লৈ যাব। ঠিক আছে, আগত পাৰ্কিং কৰি লেফ্ট চাইডে গ'লে আপুনি এন্ট্ৰেন্সটো পাই যাব। ঠিক আছে, থেংক ইউ। আমি আহি পালোহি কনকা। চ' কিবা ক'বা নেকি? Kindly follow the guide. কাইণ্ডলি ফ'ল' দ্য গাইড। Maintain silence. আহি পালোহি, সেইটো এটা চুইমিং পুল। আমি অলপ পিছত সাঁতুৰিম। মই অলৰেডি চুইমিং কৰিলোঁ আমি এতিয়া ৰেষ্টুৰেণ্টত আহি আছোঁ। চ' এইটো ৰেষ্টুৰেণ্ট হয়, ইয়াত আমি কিবা এটা খাম। চ' অৰ্ডাৰ দিওঁ, তাৰপিছত আৰু বাকী এক্টিভিটিছখিনি আপোনালোকক দেখাম। চ' তেতিয়ালৈকে চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। চ' গাইছ, ইয়াতে বুটিং পইণ্ট আছিলে। আমাৰ অহা দেৰি হ'ল কাৰণে ইয়াত বুটিং আছিলে, বুটিং কৰিব পৰা যায়। এইখন এখন মস্ত ডাঙৰ ষ্টেজ। আমি এতিয়া চেছ খেলিম। চ' মই ল'ম হোৱাইট, আমাৰ দাদুদাই ল'ব ব্লেক। চ' আমি খেলিম। মই আগুৱাই আহিছোঁ। চ' চ' এইটো ভাগি আছে বুলি কৈছে। বা বৈদ্য দঘূৰ হয়। চ' মই আৰম্ভ কৰিছোঁ, মই দুঘাত দিছোঁ। চ' মই পিলা আহি দিছোঁ। আমি দলংখন পাৰ হ'ম। চ' আপোনালোক আহক, কেনেকুৱা দলং আমি দেখাম। চ' এখন ৰছীৰে বান্ধা আছে, লগত আছে টায়াৰ, আৰু ইয়াৰ পৰা যদি তলত পৰা চান্স আছে, গতিকে আমি সাৱধানে পাৰ হ'ব লাগিব। যিহেতু চ' গাইছ, আজি ভিডিঅ'টো ইমানখিনি আছিলে। আমি এতিয়া ঘৰমুৱা হৈছোঁ আৰু বহুত বস্তু দেখাবলৈ বাকী ৰৈ গ'ল। গতিকে অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিম। তেতিয়ালৈকে গুড নাইট আজি।